হাই ফ্ৰেণ্ডছ, তো আজি আমি ইউটিউবত ভিডিঅ' বনাব যাই আছোঁ, গতিকে চাব আৰু ভালকৈ। কি হৈছে এই এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। তাই কি তই তাই হাই ফ্ৰেণ্ডছ বুলি তই তাৰমানে কি কৰিব ইচ্ছা কৈছোঁ? হাই ফ্ৰেণ্ডছ বুলি তই এণ্ট্ৰি দিব ইচ্ছা? সেইটোৱেতো তই দিবা। আমাৰ দুয়োটাই চেনেল ল'ব, কিন্তু তই খুলিছা কিন্তু আমাৰ দুয়োটাই চেনেল। হ'ব দে 50-50। হাই ফ্ৰেণ্ডছ, তো কি খবৰ বাৰু আপোনালোকৰ? নিশ্চয় ভাল হৈছে চাগে। তো আপোনালোকে চাই আছা কি ইউটিউব চেনেল, আমাৰ ইউটিউব চেনেল কৰণিজ বেক। এতিয়া যেনেকৈ ধৰ বেলেগ ইউটিউবাৰবিলাক ফুৰিব, বেলেগ ইউটিউবাৰ ভুলে হ'ল বাৰু, একো নাই, প্ৰথম ভিডিঅ' আমাৰ ভুল হোৱাটো স্বাভাৱিক কথা। যেনেকৈ বেলেগবিলাক কেমেৰাটো আগত লৈ কিনে এনেকৈ আহে, ফুৰিব যাম, অমুক যাম, অমুকত যাম। আমিও চেষ্টা কৰিছোঁ, আমি এনেই ফুৰিব আহিছোঁ, আমি আজি এনেই গাঁৱৰ ফালে ফুৰিব আহিছোঁ, কোনো ডুবাই নাযাওঁ আজি। তো আৰু এটা কথা কওঁ, আপোনালোক সাক্ষী আছে যে হেৰি ইউটিউব চেনেলটো কৈছিল ইয়াৰ হয়, কিন্তু কি মোকো ইয়াত যোগদান কৰিছে, গতিকে মই আৰু আপোনালোক থাকিব আৰু গোটেইটো মিলি একেলগে কি কৰিম, এনজয় কৰিম। এতিয়া মানে যাব ওলাইছোঁ আমি চকত, আমাৰ চকত আমি এটা বস্তু এটা খাব লাগিব, কিবা ভাল বস্তু। এতিয়া কি খুৱাই নাজানো বাৰু, কৈছে যে আমি অলপ চকৰ পৰা আহোঁ, মই আজি কিবা এটা খুৱাম, ইউটিউব চেনেলটো খুলিছোঁ, গতিকে কি খুৱাই চাওঁ, আৰু আপোনালোকেও কথা দিলোঁ আপোনালোকেও চাব পাৰিব, আৰু আপোনালোকে খাৱাখন সুখ পাব। আৰু এজন মক্কেল আহি আছে, আপোনালোকে চাই থাকক। এইটো আমাৰ মক্কেল চাহাব, এইটো আমাৰ চাইকেল চলা মোচন চাই গুণা চুনা লৈ আহিছে, দেখিছে চাইকেল চলা মোচন চা, হেডফোন চেডফোন লৈ আহিছে। ৰ'ব হেডফোন লগে, মোবাইল চোবাইল লগে, দেখিছে নাই? আৰু এটা কথা, আপোনালোকে যে আমি মৰকামদেৱ যোৱা ব্লগটোত ইয়াৰ আৰু এটা চেনেল আছে, এই মৰকামদেৱ যোৱা ব্লগটো ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, আৰু তাত গৈ সেইটো চাব, আৰু ইয়াৰ মোচন চাব তাত, ইয়াৰ সেই মোচন। আৰু আজি কৰি আছে কি, এয়া আজি মাকে খুব মাৰছি, মোচন দা তুমি আহিবা অলপ লাহেকৈ, মায়ে মাৰ খাই পিছা কেনে লাগে, মোচন দা আজি আহিবা অলপ লাহেকৈ, আমি দুয়োটাই কিবা এটা কৰিম। 5 minutes later. এই কিবা আনছি, কি আনছা? এইটো চাই লওঁ, গজা নেকি? কি মাল? খোল মানে কি মাল? বুট লৈছে ই চাওক, এই বুট ক'লে হল আনছে মানে আজি জন্মাষ্টমী নে, সেইকাৰণে বুট এই মন্দিৰ কৃষ্ণ আপুনি শিৱ মন্দিৰ, এইটো দাদা, এইটো জন্মাষ্টমীৰ, আপোনালোকৰ জন্মাষ্টমীৰ শুভেচ্ছা দিলোঁ জন্মাষ্টমীৰ। তো আকৌ এইটো আৰু কি আনছা? নাই দি আছোঁ, কি আনছা? দি আছোঁ, এইটো শিখৰ চাওক, শিখৰটো লওক গাইছ, ই শিখৰ খাই গাইছ, ই শিখৰো গাইছ। তো ইয়াৰ মই আজি গাইছ আপোনালোকৰ লাইভ দেখাম, মই আপোনালোকৰ লাইভ চাই থাকিব। ইয়াক মই আজি ঘৰত যাই কিনে মই ইয়াক আজি বজাম, মই ইয়াক ঘৰত ক'ম মই ইয়ে শিখৰ খাই কোনে, মই তোৰ মই ঘৰত ক'ম, তই খুলি দিয়ে যে শিখৰ নাপায়, নাই শিখৰ লাগব। মই গাইজ মই এনে ধেমালি কৰিলোঁ গাইজ, আজি জন্মাষ্টমী উপলক্ষে ধেমালি কৰিলোঁ গাইজ, ইয়াৰ লগত এটা প্ৰেং কৰি আছিলোঁ মই, তাৰমানে ইয়াক ঘৰত মই শিখৰ কথা নকওঁ গাইজ, মই প্ৰেং কৰিলোঁ। মই কৈছোঁ ই কি কয়, মই তাৰ ৰিয়েকশ্যনটো চালোঁ, আৰু মই কিয় ক'ম, একেলগে চলি আমি একেলগে খাওঁ আমি, গতিকে আমি গোটেই ফকতীয়াই গাইছ, আগতীয়া কৈছোঁ মস্ত ফকতীয়াই, একদিনো এতিয়ালৈকে চিখৰ এটা কিনি পোৱা নাই, চব মোটাবা খাই থাকে, তথাকালে মোৰ মৰণো নাই। আৰু গাইজ আপোনালোকে কি কৰে কৰি লওক, আৰু আমি শিখৰটো পেলাই দিওঁ ইয়াতে, তাৰপিছত আকৌ আপোনালোকৰ সৈতে আকৌ আমি লগ পাই আছোঁ পেলাই। তো মানে এয়া অলপ বহি ল'লোঁ গছৰ তলত, বহুত গৰম। আপোনালোকৰ ফালে গৰম কেনেকুৱা? নিশ্চয় বহুতে চলা হলকি পেলাও লাগছে, লাগিছে। আৰু জানক এটা চিৰিয়াছ কথা কওঁ আপোনালোকৰ আগত, তো আমাৰ এইটো
চেনেলটো আমি দুটাই মিলিয়ে খুলিছোঁ ই আৰু মই একচুৱেলি ইয়াৰ নাম মই দেৱজিৎ মোৰ নাম ধীৰাজ কুমাৰ নাথ ইয়াৰ নাম দেৱজিৎ নাথ মোৰ নাম ধীৰাজ কুমাৰ নাথ তো ইয়াৰ মোৰ মেইন উদ্দেশ্য একো নাই এটাই উদ্দেশ্য আপোনালোকক যাতে মনোৰঞ্জন দিব পাৰোঁ এনেই হহুৱাই থাকিব পাৰোঁ সেইটোৱে আৰু আমাৰ ব্লগটো মানে অলপ এনেই পাগলামি নহয় বাৰু এনেই অলপ যেতিয়া 2জন বা 3জন লগৰ লগত আপুনি থাকিব তেতিয়া আপুনি কেনেকুৱা ফিল কৰে সেনেকুৱাই হ'ব আমাৰ ব্লগবোৰ আৰু মাজতে কেতিয়াবা নক'বলগীয়া কথা যদি কৈ দিওঁ তেতিয়াহ'লে প্লিজ আপোনালোকৰ মাজৰে এজন বুলি ভাবি আমাক কি কৰিব ক্ষমা কৰি দিব আৰু চেনেলটো যাতে আমি অলপমান আগুৱাই নিব পাৰোঁ তাৰ বাবে আপোনালোকে প্লিজ অকণমান আমাৰ সহায় কৰিব আমি গতিকে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়াৰ লগে লগে ছাবস্ক্ৰাইব এণ্ড লাগিবই তাৰমানে এইটো ছাবস্ক্ৰাইবটো অনিবাৰ্য ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ এৰিছোঁ বাই